গাইজ, আজি আপোনালোকক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা কাম কৰিব গৈ আছোঁ। ইয়াত দেখিছে গোবৰ লৈ লৈছোঁ আৰু ইয়াৰ লাগি গৈছোঁ পূৰা কোৰ মাৰিবলৈ। লগতে ইয়াৰ পোৱালিও অলপ সহায় কৰি দিছে। আজি আচলতে আমি দুটাই খেতি কৰিব গৈ আছোঁ। মানে বেলেগ খেতি তেনেকুৱা একো নহয়, ওচৰৰ দাদা ঘৰৰ পৰাই অলপ পালেং পুলি দিছিলে, তো পালেং পুলি ৰুম বুলি ভাবিছোঁ। সেইটো কাৰণে কোৰ মাৰি অলপ গোবৰ মিক্স কৰি লৈছোঁ। মানে বেলেগ বিশেষ একো সাৰ দিয়া নাই, জাষ্ট অকল গোবৰে দিছোঁ, কাৰণ যিহেতুকে আমি ঘৰতেই খাম আৰু কিনা পাচলিটো একদম খাবই নোৱাৰি, যিমানে দৰৱ। সেইটো কাৰণে ভাবিছোঁ ঘৰতে ৰুই মেলি ঠিকছে খাম। সেইটো কাৰণে এতিয়া আমি পুলি ৰোৱা ষ্টাৰ্ট কৰি দিছোঁ। আৰু দেখিছোঁ ন, মোৰ মুৰ্গী পোৱালিটো মাজে মাজে আহি বৰ দিগদাৰ কৰি আছে। সি পুলি উঘালিব আহে, কিবা কৰিব আহে, তো তাক খেদাই মেলি ময়ো পূৰা পুলি ৰোৱাত ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া প্লাছ ডাঙৰ হ'লে অপেক্ষা কৰিছোঁ, আৰু যেতিয়া ডাঙৰ হ'ব ঠিকছে এসাঁজ মাছৰ লগত খাম। আৰু যদি আপোনালোকেও খাব বিচাৰে তেন্তে আহি যাব আমাৰ ঘৰলৈ। তো আজিলৈ বাই বাই, লগ পাওঁ আপোনালোকক।